তো সোনকালে ঘৰ পৰা পলাই দিওঁ নহলে গৰু বুলি মোকে গা ধুৱাই দিব নৱপ্ৰজন্মৰ আজিকালি এইবোৰ বস্তু পাহৰিয়ে গৈছে আজি নামঘৰত গাঁৱৰ বয়োজ্যেষ্ঠসকল আহিব তেখেতসকলে নাম ল'ব তেখেতসকলক গৈ তামোল পাণ দি সেৱা জনাব লাগে গাহৰি মাংস চদি আছে মিটিকত দিব এতিয়া হয় মিটিকত দিম আৰু সেয়া গাহৰি মাংসৰে মিটিকত দিম এইটো একদম পুৰা পিয়ৰ ৰহি চব কালাৰটো পুৰা হালধীয়া এইবোৰ মিটিকত দিয়া পুৰা চেন মাৰি আছে আৰু এইটো এনেকৈ আছে এইটো চেপিব ইয়াৰ পৰা চেপি পিনে পানী উলিয়াব তো হেল্ল' বন্ধুসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালেই তো ৱেলকাম বেক টু মাই ইউটিউব চেনেল দত্ত দা তো গাইজ যিহেতু বহাগ বিহু এতিয়া বহাগ বিহু মানে আজি প্ৰথমটো দিন তো আজি মানে গৰু বিহু তো সকলোলৈ মানে মোৰ ফালৰ পৰা বিহুৰ আন্তৰিক শুভেচ্ছা আছিলোঁ তো বিহু বহাগ বিহুটো জানে আপোনালোকে কেতিয়া হয় তো চ'তৰ শেষলৈ হয় চ'ত মাহৰ একেবাৰে শেষৰটো দিনলৈ মানে বিহু হয় তো বিহু বুলি আজি যিহেতু গৰু বিহু তো আমাৰ ঘৰত গৰু চৰুটো নাই তো যাম আইতা ঘৰলৈ তো যাম আইতা ঘৰলৈ মই তো আইতা ঘৰত গৈ পিনে দেখাম কেনেকৈ কি কৰে বিহু আমাৰ ৰিচুৱেলছবোৰ তো আইতাকো দেখাম গোটেই কথাবোৰ দেখাম ভালকৈ বন্ধুসকল মই চুলি কাটি দিলোঁ নহয় এতিয়া আপোনালোকে কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাই দিব বৰ একদম চুলি দীঘল কাৰণে কৈ আছিলে নহয় এইবাৰ পূৰা কাটি দিলোঁ এইফালে ছাইডটো আৰু এইবোৰ উৰাই দিলোঁ আৰু ভাওনা পাঠ কৰি অহা লিখিয়া লাগিছে কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাই দিব তো বন্ধুসকল যাওঁ সোনকালে আইতা ঘৰলৈ কাৰণ আমাৰ বিহুত এটা পৰ্ব আছে যে এটা ৰিচুৱেলছ মানে এইটো আমাৰ আমি মা দেউতাৰ চৰণ চুই পিনে এনেকৈ তামোল এখন দিওঁ এই বহাগৰ প্ৰথম দিনটোতে তো বহুতসকলে 1 তাৰিখে দিয়ে আৰু কিছুমানে মানে হেৰিত দিয়ে কি কয় এইটো গৰু বিহুৰ দিনাখন দিয়ে তো আমি গৰু বিহুৰ দিনাখন দিওঁ আৰু সেইদিনাখনে নতুন কাপোৰ চাপোৰ পিন্ধোঁ আৰু তো গা চা ধুই কৰি ধুনীয়াকৈ পবিত্ৰ মনে তামোল এখন চৰণ চুই পিনে দিওঁ দেউতাহঁতক দিওঁ তো যাওঁ জল্দি আহিব লাগিব আইতা ঘৰৰ পৰা সেইটো কাৰণে সোনকালে যাওঁ আৰু হাই তো বন্ধুসকল এই আমাৰ পিঠা দেউতাই বনোৱা পিঠা পিঠা চেহাকেইটা এনেই ঘৰত খাবলৈ এনেকৈ আনিছো আলহী দিব দেউতাই বনাইছে আমাৰ মই যাওঁ আইতা ঘৰলৈ গৰু বিহু বনাবলৈ দেই যা সোনকালে আহিবি যা তো সোনকালে ঘৰ পৰা পলাই দিওঁ নহ'লে গৰু বুলি মোকে গা ধুৱাই দিব হা কি কয় মাটিমাহ সেইবিলাক পিচি কৰি গা ধুবই লাগিব গৰু নাই তেতিয়া মানুহে দিম যাওঁ আইতা ঘৰলৈ গৈ পিনে অকণমান কাম এইবোৰ চাই লওঁ আইতাহঁতেও কওঁ অকল মা দেউতাকে মানে চৰণ চুই পিনে যে কৰোঁ সেইটো নহয় আমি আইতাহঁতকো কৰোঁ সকলোকে কৰোঁ তো যাওঁ প্ৰথম আইতা ঘৰলৈ কাৰণ আমাৰ গৰু নাই প্ৰথম তাত মেহফিলটো লৈ আহি পিনেহে ইয়াত কৰিম নহ'লে আপোনালোকক মানে দেখালে মানে আজি মেহফিলটো মানে ইয়াত নাপাব আইতা ঘৰতে মেহফিল পাব তো যাওঁ বেছি বেলবেলাই নাথাকোঁ তো বল চলো বন্ধুসকল আহি গৈছোঁ আইতা ঘৰলৈ বুলি স্কুটিখন লৈ এক্টিভা আৰু ৰাস্তাটো চাব নেকি কেনেকুৱা ৰাস্তাটো হ'ল এনেকুৱা बंधु लोग आही के पहुंच गया है हम आयता के घर में वीडियो बनी जाओ बढ़िया है बढ़िया है तो বন্ধুসকল পাই গ'লেহি আইতা ঘৰলৈ এয়া কিবা কৈ দিয়া আকৌ এতিয়া মিটিকত চাকি জ্বলাব লাগিব গোসাঁই ঘৰত চাকি জ্বলাব লাগিব এইফালে আহিবি না এইফালে বিহু বিষয়ে দুআষাৰমান কৈ দিয়া আকৌ বন্ধু এইফালে আহা ইয়াত ক'বা হা কোনে কি নাখায় বিহু কেনে আয়োজন কৰা কৈ দিয়া আকৌ দুআষাৰমান ভালকৈ বুজাই দিয়া মোৰ বন্ধুসকলক কি ক'ম আমাৰ এতিয়া বছৰেকীয়া পূৰ্বপুৰুষ নিয়ম অনুসৰি আমি এতিয়া আজি কৰ্তব্যটো কৰিবলৈ ওলাইছোঁ প্ৰথমে এতিয়া কি কৰিম মৃত্যুকৰ চাকি গছ জ্বলাব লাগিব মৃত্যুকৰ চাকি গছ জ্বলাই গোসাঁই ঘৰত চাকি গছ জ্বলাই ল'ব লাগিব লৈ পেলাই মৃত্যুকৰ চাকি গছ জ্বলাব লাগিব লৈ পেলাই আৰু বছৰেকৰ বিহু
হুঁচৰি মাৰিব, গধূলি সময়ত ৰাইজে চব গোট খাই আনন্দ কৰিব। যি তাতে দান দক্ষিণা যি দিব পাৰে দিব আৰু বিহু এনেকৈয়ে আৰু কি কৰিবা আৰু এনেকৈ চলি গৈছে আৰু গোটেই বছৰটো। আৰু নতুন বছৰৰ শুভেচ্ছাৰে আৰু এতিয়া এই বছৰ পাতিব পাৰিছোঁ, অহা বছৰলৈ বাৰু পাতিব পাৰোঁ নে নোৱাৰোঁ। সেইকাৰণে যি পাৰিম আৰু আনন্দৰে বিহুখন পাতিব লাগিব আৰু। ভাই পুৰা তেজ বল শক্তি দিয়ক, কৃপা কৰে হয়। তো এতিয়া আমি গাহৰি মাংস দেখাওঁ হা। তো আমি গাহৰি মাংস পুৰা আনিছোঁ, গাহৰি মাংস এইফালে মৃতকত দিবলৈ। এই ক'ত থলে মাংস? গাহৰি মাংস থৈ দিয়া আছে, মৃতকত দিব এতিয়া হয়। মৃতকত দিম আৰু সেয়া গাহৰি মাংসৰে মৃতকত দিম। চবেই যি বস্তু হ'লেও আমি দিব পাৰোঁ, একো আপত্তি নাই। এতিয়া মই বুঢ়ী হ'লো, ক'তনো মই হাঁহ পাৰ বিচাৰি পেলাই মৃতকত দিব পাৰিম। সেইকাৰণে আৰু এই গাহৰি মাংসকে ল'ৰাকেইটাক ক'লো আনি দিবি আৰু মৃতকত। তো এতিয়া দিব মৃতকত দিয়া হয়। লাও পানী থকা ক'ত দেখা কলৰ পানী মেইন নহয়, দেখাব লাগিব আনি থৈছোঁ এয়া। তো এয়া এটা মানে পৰম্পৰা। তো বিহুত আমাৰ অসমীয়া মানুহৰ য'লৈকে আহে এনেকৈ খাবলৈ পাবই। এইটো কেনেকৈ কি প্ৰচেছ কৰা? এইটো আকৌ এতিয়া এয়া অকণমান ইয়াৰ কাঢ়ি পেলাই কালিয়ে আগভাগ কৰি ধুনীয়াকৈ থৈ দিছোঁ। এয়া থৈ দিছোঁ। এতিয়া এইকণ আগভাগ কৰি দিম। দিয়াৰ পাছত আৰু এয়া যি পাৰে আৰু দুই এজনে খাব, নুজুৰিলে মানে এয়া দিব লাগিব আৰু সেয়াই আৰু। তো বন্ধ কৰা এটা আমাৰ পাকঘৰটো এইটোৱে। সেইফালে পূজা বুঢ়ী গ'ল। বন্ধুসকল বিহুৰ দিনাখন মানে যা ঘৰতে যায় আপুনি মৃতকত দিয়া এনেকৈ আগবঢ়ায়। তো ভালছে নিয়ম চিয়ম কৰি এইটো ৰহি হালধীয়াটোতো ৰহি, এইটো একদম পুৰা পিয়'ৰ ৰহি, চব কালাৰটো পুৰা হালধীয়া। এইবোৰ মৃতকত দিয়া পুৰা চেন মাৰি আছে। আৰু এইটো এনেকৈ আছে, এইটো চেপিব, ইয়াৰ পৰা চেপি পিনে পানী উলিয়াব। তো আপোনালোকক দেখাই থাকিম মই লাহে লাহে নিয়মবোৰ। আইতাৰ লগত নিয়মবোৰ কৰি লওঁ ধুনীয়াকৈ। কি কৰিম সেইফালে নাই কৰা। তো এনেকৈ আপোনালোকক মই লাহে লাহে নিয়মবোৰ দেখাই থাকিম, বেছিও দীঘলীয়া নকৰোঁ কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যাব। তো আপোনালোকে চাই থাকক মোৰ ভিডিঅ'। তো বন্ধুসকল মই আহি গ'লোঁ আইতা ঘৰৰ পৰা ঘৰলৈ। মানে মই যে ভিডিঅ'টো ষ্টাৰ্টিঙতে কৈছিলোঁ আমাৰ ৰিচুৱেলছ কিছুমান থাকে, তো তামোল চামোল দিওঁ আমি। তো সেয়াই এতিয়া দি লওঁ। কেমেৰাটো থৈ দিওঁ। লাগে তামোল বন্ধুসকল আমাৰ চিকুহেঁতেহে বেছি তামোল খাবলৈ ধৰিছে। এটা চিকু, এইটো এটা চিকু তামোল লাগে তাক খা। এইটো আজি এইটো চিকুক আজিহে দেখিবলৈ পাইছে আপোনালোকে। এইটো ইয়াৰ মাথাটো ডাঙৰ, চশমা পিন্ধি থাকে। তামোল চিকু যা লৈ যা। তো এতিয়া দেউতা মই যাম নামঘৰলৈ বুলি। নামঘৰটো এটা নিয়ম থাকে, সেই নামঘৰ নিয়মবোৰ কৈ দিয়াচোন দাদা। কি নামঘৰৰ কি নিয়ম থাকিব? এতিয়া নামঘৰলৈ যাম নহয়। নামঘৰৰ নিয়ম কি? বছৰেকৰ বিহুত আৰু আজি গৰু গা ধুৱাই বোৱাই নি ভকতসকল আহিব, সকলোৱে নাম ল'ব। বয়োজ্যেষ্ঠ ওচৰত সৰুজনে তামোল দি সেৱা জনাব, বছৰটো যাতে ভালে ভালে যাওক, সকলোৱে সুখ শান্তি আনক, ভাতৃত্ববোধ জীয়াই ৰাখক। এইবোৰেই আমাৰ অসমীয়া কলা কৃষ্টি, শংকৰদেৱৰ আৰ্হি, এইবোৰ যিবোৰ আমাৰ নামঘৰত নিয়ম নীতি বান্ধি দিছে, আমি এইবোৰ জীয়াই ৰাখিব লাগে সকলোৱে। তেতিয়াহে ভৱিষ্যতলৈ নৱপ্ৰজন্মবিলাকে, আজি দুমাহী দিনাখনেই এইটো কৰা হয়, কাইলৈতো বহাগৰ 1 তাৰিখ, তাৰপিছত ৰাতিলৈ বিহু হুঁচৰি যোৰা হ'ব আৰু খোৱা বোৱা তাৰপিছতহে। প্ৰথমতে ভগৱানৰ নাম লৈ গুৰুক স্মৰণ কৰি গুৰু চৰণত সেৱা ধৰিব লাগে। এইখিনি আমাৰ জাতীয় জীৱনৰ বিহুৰ মেইন সম্পদ, এইখিনিকে আমি জীয়াই ৰাখিব লাগে। নৱপ্ৰজন্ম আজিকালি এইবোৰ বস্তু পাহৰিয়ে গৈছে।
আজি নামঘৰত গাঁৱৰ বয়োজ্যেষ্ঠসকল আহিব, তেখেতসকলে নাম ল'ব, তেখেতসকলক গৈ তামোল পাণ দি সেৱা জনাব লাগে, আশীৰ্বাদ ল'ব লাগে। এইখিনি আমাৰ নীতি নিয়ম। আৰু তো সেইবাবে এতিয়া চুৰিয়া টুৰিয়া পিন্ধি ল'লোঁ মই, পুৰা চুৰিয়া টুৰিয়া পিন্ধি লৈছোঁ। তো চুৰিয়া গামোচা এইবাৰে গেঞ্জি চেঞ্জি পুৰা নতুন পিন্ধি লৈছোঁ। আৰু তাৰপাছতে এতিয়া আছে আমাৰ ইয়াত জলপান। জলপানত আছে কি কি মাহ মানে ইমান আৰু ভালকৈ নাই আৰু এনেকৈ আছে কোমল চাউলবোৰ। তো আমি জলপান চলপান খাই পিনে যাম নামঘৰলৈ বুলি। আৰু নামঘৰত যেনেকৈ দেউতাই ক'লেই, তো গুৰু চৰণত অলপ সেৱা ফাকি লৈ কৰি আকৌ মই যাম আইতা ঘৰলৈ। কাৰণ আইতা ঘৰত গৈ পিনে আইতা ঘৰতো মৃতকত দিয়া হৈ আছে। আইতা ঘৰত গৈ পিনে সেই খাবগৈ লাগিব, তাত পূৰা একদম বনি আছে তাতো খানা। তো তাৰপিছতে যাম, চাই লওঁ কি হয়। কাৰণ আজি ভিডিঅ'টো অকণ দীঘল হ'ব মই গম পাইছোঁৱেই, কাৰণ আইতাহঁতৰ গাঁওখন মানে আহোম গাঁও। তো সেইটো কাৰণে তাত মানে প্ৰত্যেক ঘৰতে গাহৰি ওলাবই। সেইটো গাহৰিটো মেইন তাত। প্ৰত্যেক ঘৰতে গাহৰি ওলাব, প্ৰত্যেক ঘৰতে সাঁজ ওলাব, লাও পানী ওলাব, আৰু চবৰ ঘৰতে মৃতকত দিবই আজি। কাৰণ সেইখন আহোম গাঁও, তাত যিমান মানুহ আছে সকলোবোৰ আহোমেই। 1 নং বুঢ়াগোহাঁই ঘাট আমাৰ আইতাহঁতৰ ঘৰখন। 1 নং বুঢ়াগোহাঁই ঘাট আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, 2 কিলোমিটাৰ হ'ব নাই, বেছি দূৰ নহয়, 2 কিলোমিটাৰমান খোজ দিলে পাম। তো বেছি কথা কৈ নাথাকোঁ, ভিডিঅ'টো বেছি দীঘলীয়া নকওঁ। জলপান খাই ওলাই যাওঁ নামঘৰলৈ বুলি। তো বন্ধুসকল নামঘৰৰ পৰা আহি পাই গ'লোঁ ডাইৰেক্ট আইতা ঘৰলৈ। আকৌ ঘৰ চব যোৱা নেদেখালে চুৰিয়া টুৰিয়া খুলি গুচি আহিলোঁ। এইবাৰ বেলেগ ড্ৰেছ। তো আহি গ'লোঁ, এইফালে উলিয়াই দিছে গাহৰি, পূৰা ড্ৰাই ফ্ৰাই গাহৰি ওলাইছে ভাইটি নে বুঢ়ীয়ে কি কাম কৰিছে? এটা আইতা উলিয়াইছে আমাৰ কাৰণে কলকণি হয় নাই? দিয়া 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 দিয়া। এইফালে গাহৰিটো টেষ্ট কৰি চাওঁ, তাৰপৰা এনেকৈ মৃতকত দিয়া খাই থাকিম। আৰু মৃতকত দিয়া ভাঙিলা নেকি? এটা এইফালে এয়া তব ধুনীয়াকৈ এতিয়া খাই লওঁ, পূৰা টেষ্ট কৰি লওঁ। আৰু টেষ্ট কৰি গোটেই কিঘৰত খাবগৈ লাগিব। এতিয়া যিমান কিঘৰ আছে চবতে খাম, আৰু চবতে দেখাই থাকিম কি কি খাইছোঁ। বন্ধুসকল এইবাৰ আহি গ'লে আমি ছেকেণ্ড ঘৰলৈ। ছেকেণ্ড ঘৰত আছে লোকেল মুৰ্গী। এইফালে বহি গ'ল, মই বহি গ'লোঁ, আৰু এইফালে আমি খাম এতিয়া লোকেল মুৰ্গী। তো এইটো খাই লওঁ, তাৰপিছত যাম আকৌ নেক্সট ঘৰলৈ। তো বন্ধুসকল খাই চাওঁ। বেয়া মজা টেষ্ট। তো বন্ধুসকল এইবাৰ আমি ওলাই পিনে গৈছোঁ মাইনামা ঘৰলৈ, তাৰমানে 3 নম্বৰ ঘৰটো। তো আমি যে আধা ঘৰত লাও পানী খাইছিলোঁ, সেইটো দেখি পিনে আপোনালোকে আমাক মদাহী বুলি নাভাবিব। সেইটো অকল নিয়ম কাৰণে এনেই অকল টেষ্ট কৰিছিলোঁ, অকণমানে খাইছিলোঁ। দাদা দিয়া 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 কি কৰে দিয়া। আধা ঘৰত গাহৰি খালোঁ, এইজনী এটা ঘৰত লোকেল মুৰ্গী খালোঁ। এতিয়া তোমাৰ ইয়াত হা ভাত নাখাওঁ, ভাত অকল ভাজি। অঁ আৰু হেৰি ভাত খাবি নে? অকল চব্জি খাম। তো নিয়মমতে চব খাব লাগে, খালি আমি অকল চব্জি খাইছোঁ। কাৰণ গোটেই কিঘৰত খাব লাগিব নাই, পেট ভৰি যাব নহয়, লছ হৈ যাব নহয় আমাৰ। তো সেইটো কাৰণে চবতে অকল চব্জিটো খাইছোঁ, আৰু একেবাৰে আইতা ঘৰত গৈ পিনে ভাতটো খামগৈ। তো এবাৰ ইয়াত খাওঁ। দিয়া 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 ইয়াত কি বনিছে? আকৌ বোলে গাহৰি নাই, বইল কৰি আছোঁ। এইটো বনাব চাইটো খাম নহয়। এতিয়া নবনাওঁ আকৌ, মই এতিয়া জীয়াবলৈ যাব খুজিছোঁ। হ'ব দিয়া। এই কোমল চোমল কিবা অলপ দিয়া। অঁ বেছিকৈ নালাগে, অকণমান। আকৌ প্ৰতিমা ঘৰলৈ যাব লাগিব।
তো আমি হাঁহ মাংসটো ইয়াতো খাই লওঁ বন্ধুসকল আহি পালোহি ঘৰলৈ আৰু মানে আধা ঘৰত এইফালে গোটেই মৃত্যুকত খাই কৰি আহিলোঁ ঘৰলৈ এতিয়া আপোনালোকক দেখাম বিহু হুঁচৰি কেনেকৈ আহে তো আমাৰ ঘৰতে আছে বিহু হুঁচৰি 5 নম্বৰত পৰিছে তো আদৰণি জনাবলৈ গৈ আছোঁ দেখাই আছোঁ আপোনালোকক চাই থাকক তো আহি পালেহি দেখাই আছোঁ কিছু উন্নতিৰ যাত্ৰাত আগবাঢ়িছে তেখেতে যি কল্পনা কৰি আগবাঢ়িছে তেখেতে যাতে সফলতা লাভ কৰে আৰু আগলৈ যাতে আমাৰ অঞ্চলৰ তথা গোটেই ভাৰতবৰ্ষৰ তথা অসমত তেওঁৰ নাম উজ্বলি উঠে এইখিনি প্ৰাৰ্থনা জনাইছোঁ আমাৰ ৰাইজৰ হৈ কৃষ্ণ কৃষ্ণ তো ফাইনেলি বন্ধুসকল আমাৰ ঘৰত হুঁচৰি গোৱা হৈ গ'ল তো এতিয়া হুঁচৰি গাই পিনে আপোনালোকক দেখালোৱে কেনেকৈ কি হুঁচৰি আদৰে আৰু কেনেকৈ মানে হুঁচৰি হৈ গ'ল তো ইমানো ভালকৈ দেখাব নোৱাৰিলোঁ আৰু মই বেছি ক্লিপো লৈ দেখুওৱা নাই কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যাব তো এতিয়া মেক্সিমামটো 15-16 মিনিটছ হৈ গ'ল তো মই ভাবিছোঁ যিমান পাৰোঁ সিমান ছুটি কৰোঁ ভিডিঅ'টো তো চেষ্টা কৰি আছোঁ ছুটি কৰিবলৈ আৰু এতিয়া যাম আমি বৰ্তাঘৰলৈ তো বৰ্তাঘৰত বিহু মাৰি কৰি তাৰপিছত যাম আমি বাকী মানে ৰাইজে যি কৰে আৰু তো যিমান দেৰিলৈকে বিহু হুঁচৰি হৈ থাকিব আমি সিমান কেইঘৰত মাৰিম আৰু মাৰি কৰি বিহু সামৰণি মাৰিম আৰু তাৰপিছতে সেয়াই তো ওলাই যাওঁ বৰ্তাঘৰলৈ বুলি মানে বাকী ঘৰটো মাৰোঁগৈ এতিয়া সেইবাবে ভিডিঅ'টো ইয়াতে এণ্ড কৰিব লাগিব তো আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তো লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু তলত থকা বেল আইকন দবাই মোক ছাবস্ক্ৰাইব কৰি ল'ব বিদায়